Welcome to my channel Answer is RTP. আজি লৈ আহিছো টেটৰ বাবে ৰাজনীতি বিজ্ঞানৰ কেইটামান প্ৰশ্ন লৈ আহিছো। পাঠ্যক্ৰমৰ পৰা সংগ্ৰহ কৰা হৈছে। নৱম শ্ৰেণীৰ পাঠ্যক্ৰমটো সাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে শেয়াৰ কৰিব আৰু ৰাজনীতি বিজ্ঞানৰ প্ৰথম প্ৰশ্ন ভাৰতৰ প্ৰথম ৰাজনৈতিক দল 1 নম্বৰ প্ৰশ্ন ভাৰতৰ প্ৰথম ৰাজনৈতিক দল কোনটো? ভাৰতীয় জাতীয় কংগ্ৰেছ। ভাৰতীয় জাতীয় দলে ভাৰতখন স্বাধীন কৰাৰ প্ৰথম ৰাষ্ট্ৰীয় দল। বহুতো পদক্ষেপ ভাৰতীয় জাতীয় কংগ্ৰেছ সময়ত এই দলটোৱে ভাৰতীয় আৰু ভাৰতখন স্বাধীন কৰাৰ বাবে বিভিন্ন জাতীয় কংগ্ৰেছৰ জন্ম কেতিয়া হৈছিল? 1885 চনত। ভাৰতীয় জাতীয় কংগ্ৰেছৰ ভাৰতৰ প্ৰথম ৰাজনৈতিক দল। ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম কেতিয়া হৈছিল? কাৰ নেতৃত্বত জাতীয় কংগ্ৰেছৰ জন্ম হৈছিল? ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল? উমেশ চন্দ্ৰ বেনাৰ্জী নেতৃত্বত হৈছিল। কাৰ নেতৃত্বত মুছলিম লীগ কেতিয়া গঠন হৈছিল? কংগ্ৰেছৰ জন্ম হৈছিল আইসিএস বিষয়া এলান অক্টেভিয়ান হিউমৰ এটো আছিল ভাৰতৰ মুছলিম লীগ কেতিয়া গঠন হৈছিল? ৰাজনৈতিক দল প্ৰথমটো ভাৰতীয় জাতীয় কংগ্ৰেছ। হিন্দু মহাসভা কেতিয়া গঠন হৈছিল? 1916 হিন্দু মহাসভা হল ভাৰতৰ দ্বিতীয় দলটো আছিল আমাৰ ভাৰতৰ এইটোৱে গঠন জাতীয় কংগ্ৰেছৰ পিছত আছিল মুছলিম লীগ আৰু তৃতীয় দলটো পাৰ্টি কেতিয়া গঠন হৈছিল? 1922 চনত। হিন্দু মহাসভা গঠন আৰু জৱাহৰলাল নেহৰুৰ নেতৃত্বত হৈছিল। স্বৰাজ পাৰ্টি কেতিয়া গঠন হৈছিল? নাম আছিল 1922 চনত আৰু ভাৰতৰ প্ৰথম সাধাৰণ নিৰ্বাচন 1952 চনত হৈছিল। আৰু যদিও ভাৰতখন স্বাধীন নিৰ্বাচন কেতিয়া হৈছিল? 1952 চনত। প্ৰথম নিৰ্বাচন যদিও ভাৰতখন স্বাধীন হৈছিল ভাৰতৰ প্ৰথম আঞ্চলিক দল কোনটো? ডিএমকে সম্পূৰ্ণ নাম দ্ৰাবিড় ভাৰতৰ প্ৰথম আঞ্চলিক দল কোনটো? ডিএমকে সম্পূৰ্ণ নাম দ্ৰাবিড় মুনেত্ৰা কাঝাগম। ভাৰতত কেতিয়া প্ৰথমে মোৰ্চা চৰকাৰ প্ৰথম প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাই আছিল। মোৰ্চা চৰকাৰ প্ৰথম প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাই। এনডিএ চৰকাৰ বিজেপিৰ লগতে সহযোগী দল বুলি বুজায়। বিজেপিৰ লগত সহযোগী দল যেনেকুৱা যিবোৰ আছে বৰ্তমান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এনডিএ চৰকাৰ বৰ্তমান প্ৰধানমন্ত্ৰী হল ইউপিএ চৰকাৰ কোনখন? কংগ্ৰেছ আইৰ লগতে সহযোগী দল যিকেইটা থাকিব সেইকেইটা চৰকাৰ চৰকাৰ কংগ্ৰেছ আইৰ লগতে সহযোগী দল আছিল আৰু ইউপিএ চৰকাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগৰ ডক্টৰ প্ৰধানমন্ত্ৰী আছিল ডক্টৰ মনমোহন সিং। অসমৰ এটা আঞ্চলিক দল মনমোহন সিং আছিল ইউপিএ চৰকাৰ। বিপিএফ অসমৰ এটা আঞ্চলিক দল চৰকাৰ শ্ৰেণী বিভাজন কোনে প্ৰথমে কৰিছিল? গ্ৰীক দাৰ্শনিক প্লেটোৱে কৰিছিল। প্ৰথম আঞ্চলিক দল আছিল অসমৰ পৰা থকা এখন দেশৰ নাম গণ পৰিষদ ইংলেণ্ড। চমুকৈ একদলীয় ব্যৱস্থা থকা দেশৰ নাম চৰকাৰ শ্ৰেণী বিভাজন দলীয় ব্যৱস্থা থকা ইংলেণ্ড আমেৰিকা। বহুদলীয় ব্যৱস্থা থকা কেইটামান দেশৰ নাম ভাৰতবৰ্ষ বাংলাদেশ আৰু পাকিস্তান। আমেৰিকাৰ ৰাষ্ট্ৰপতি ভৱনটোৰ নাম কি? হোৱাইট হাউচ। আমেৰিকাৰ ৰাষ্ট্ৰপতি ভৱনটোৰ নাম হোৱাইট হাউচ বুলি কোৱা হয়। এই থেংক ইউ ফৰ ৱাচিং আৰু বিভিন্ন ধৰণৰ ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। থেংক ইউ ফৰ ৱাচিং।